Hello students, welcome back to our channel. আমাৰ চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। সদায় কোৱাৰ দৰে আজিও কম, প্লিজ ভিডিঅ'টো শেষলৈকে চাবা। ভিডিঅ'টো ভাল পালে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু বুজিবলৈ কিবা অসুবিধা হ'লে কমেণ্ট বক্সত আমাক কমেণ্ট কৰি জনাবা। আৰু আমাৰ চেনেলৰ এনে ধৰণৰ ভিডিঅ'সমূহ লাভ কৰিবলৈ তোমালোকে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থবা। গতিকে আজি আমি ক্লাছ 8ৰ অসম জাতীয় বিদ্যালয়ৰে পাঠ্যপুথিৰ অন্তৰ্গত নতুন বিজ্ঞান পুথিখনৰ লেচনসমূহৰ কুৱেশ্যন আনচাৰসমূহ আলোচনা কৰিবলৈ আমি আগবাঢ়িছোঁ। আজি পোনপ্ৰথমে আমি শস্য উৎপাদন আৰু ব্যৱস্থাপনা নামৰ পাঠ্যিক কুৱেশ্যন আনচাৰসমূহ আলোচনা কৰোঁ। আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা যথেষ্ট উপকৃত হ'বা। গতিকে ব'লা আৰম্ভ কৰোঁ আজি আমাৰ এই ভিডিঅ'টো। পোনপ্ৰথমে আছে শুদ্ধ উত্তৰটো বাছি লোৱা। কোনবিধ খাদ্য শস্য? ওলকবি, ধান, সৰিয়হ, মচুৰ। ইয়াৰ উত্তৰটো হ'ব ধান। কোনবিধ শীতকালীন শস্য নহয়? উত্তৰটো হ'ব, ইয়াৰ অপশ্যন দিছে চয়াবিন, আলু, সৰিয়হ, মচুৰ। উত্তৰটো হ'ব চয়াবিন। কোনবিধ শস্যই নাইট্ৰজেন যোগান ধৰি মাটি সাৰুৱা কৰে? ওলকবি, শালি ধান, ঘেঁহু, মচুৰমাহ। আৰু ইয়াৰ উত্তৰটো হ'ব মচুৰমাহ। কোনবিধক ৰাসায়নিক সাৰৰ জৰিয়তে মাটিত দিয়া নহয়? নাইট্ৰজেন, ফছফৰাছ, হিউমাছ, পটাছিয়াম। আৰু উত্তৰটো হ'ব হিউমাছ। মাটি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা কেইবিধমান সঁজুলিৰ নাম লিখা। উত্তৰটো হ'ব, মাটি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা কেইবিধমান সঁজুলিৰ নাম হ'ল নাঙল আৰু মৈ। পাছৰ প্ৰশ্ন, শস্য বুলিলে কি বুজা? ৰোপণৰ সময়ৰ ওপৰত ভিত্তি কৰি শস্যসমূহক কি ভাগত ভাগ কৰা হৈছে? উত্তৰ, এখন খেতিপথাৰত বিশাল পৰিসৰত কেৱল এবিধ উদ্ভিদৰ খেতি কৰাকে শস্য বোলে। ৰোপণৰ সময়ৰ ওপৰত ভিত্তি কৰি শস্যসমূহক দুটা ভাগত ভাগ কৰা হৈছে, সেইকেইটা হ'ল বৰ্ষাকালীন শস্য আৰু শীতকালীন শস্য। পাছৰ প্ৰশ্ন, দুটা জৈৱিক সাৰ আৰু দুটা ৰাসায়নিক সাৰৰ নাম লিখা। দুটা জৈৱিক সাৰ হ'ল সেউজ সাৰ আৰু পচন সাৰ। আনহাতে ৰাসায়নিক সাৰৰ দুটা উদাহৰণ হ'ল ইউৰিয়া আৰু একক ছুপাৰ ফছফেট। 5 নম্বৰ প্ৰশ্ন, দুবিধ মাহজাতীয় শস্যৰ নাম লিখা। উত্তৰ হ'ব মাটিমাহ আৰু মগুমাহ। 6 নম্বৰ প্ৰশ্ন, শস্যাৱৰ্তন বুলিলে কি বুজা? উত্তৰটো হ'ব, এডৰা মাটিত এবছৰত বিভিন্ন ধৰণৰ খাদ্য শস্য আৰু মাহজাতীয় শস্য সলনাসলনিকৈ কৰাকে শস্যাৱৰ্তন বোলে। 7 নম্বৰ প্ৰশ্ন, জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ পাৰ্থক্য লিখা। উত্তৰ, জৈৱিক সাৰ প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা সাৰ, আনহাতে ৰাসায়নিক সাৰ হ'ল উদ্যোগত প্ৰস্তুত কৰা সাৰ। জৈৱ সাৰে পৰিৱেশৰ একো অনিষ্ট সাধন নকৰে, আনহাতে ৰাসায়নিক সাৰে বায়ুমণ্ডললৈ সেউজগৃহ গেছ নিৰ্গমন কৰে। জৈৱ সাৰৰ উদাহৰণ যেনে এজোলা, পচন সাৰ, সেউজ সাৰ, কেঁচু সাৰ ইত্যাদি সাৰৰ উদাহৰণ। আনহাতে ৰাসায়নিক সাৰৰ উদাহৰণ হ'ল ইউৰিয়া, পটাছ, DOP ইত্যাদি। 8 নম্বৰ কুৱেশ্যন, অপতৃণ কাক বোলে? অপতৃণ নিয়ন্ত্ৰণ কৰা দুবিধ সঁজুলি আৰু এটা অপতৃণনাশক দৰৱৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব, বাৰিষাৰ ধাননি পথাৰত ধানৰ কঠীয়াৰ লগতে আন বহুতো তৃণ গছ গজি উঠে। খেতি পথাৰত গজি উঠা এনে অপ্ৰয়োজনীয় গছবোৰকে অপতৃণ বুলি কোৱা হয়। অপতৃণ নিয়ন্ত্ৰণ কৰা দুবিধ সঁজুলিৰ নাম হ'ল খুৰপী আৰু চক্ৰাকাৰ কোৰ। আৰু এটা অপতৃণনাশক দৰৱৰ নাম হ'ল পাৰাকুৱাট দৰৱ। বীজ ছটিওৱা সঁজুলিসমূহৰ নাম লিখা। উত্তৰটো হ'ব ছিড কভাৰিং ডিভাইচ আৰু ছিড ড্ৰিল মেচিন। 10 নম্বৰ, তলৰ ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াত তোমালোকে কুৱেশ্যনসমূহ দেখিবলৈ পাইছা, ক অংক, খ অংক এনেকৈ দিয়া আছে। খেলি মেলিকৈ এতিয়া মিলাব লাগে। এতিয়া উত্তৰটো হ'ব ৰাইজ'বিয়াম এবিধ বেক্টেৰিয়া, এইটো হ'ব। তাৰপাছত শীতকালীন শস্য হ'ব সৰিয়হ। চক্ৰাকাৰ কোৰ হ'ব বন নিৰণি দিয়া সঁজুলি। তাৰপিছত বুটাক্ল'ৰ হ'ব বননাশক দৰৱ আৰু কাঁচি হ'ব ধান কটা সঁজুলি। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰোঁ তোমালোক এই কুৱেশ্যন আনচাৰসমূহৰ পৰা উপকৃত হ'বা। গতিকে আজিলৈ ইমানতে সামৰিছোঁ আৰু আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ তোমালোকৰ মাজলৈ আহিম। গতিকে আজিলৈ ধন্যবাদ।